নমস্কাৰ বন্ধুসকল। কৰোনাই জুৰুলা কৰা গোটেই বিশ্বত বৰ্তমান হাহাকাৰ। দেশৰ অৰ্থনীতিও প্ৰায় ধ্বংসৰ পথত। চাৰিওফালে মৃত্যুৰ কিৰিলি। বাহিৰত কৰ্মৰত মানুহবোৰ মৃত্যুৰ ভয়ত নিজ নিজ ঘৰলৈ ঘূৰি আহিবলগীয়াৰ ফলত নিবনুৱা সমস্যা বৃদ্ধি। মুঠতে সকলো পিনে বেয়া পৰিস্থিতি। কিন্তু এই বেয়া পৰিস্থিতিটো সাহসেৰে যুঁজি বহুতো কৰ্মৰ দ্বাৰা নিজক স্বাৱলম্বী কৰাৰ লগতে প্ৰায় ধ্বংস হ'বলৈ ধৰা দেশৰ অৰ্থনীতিক টনকিয়াল কৰি তুলিব পাৰি। বাহিৰৰ ৰাজ্যসমূহৰ লগতে আমাৰ অসমতো যিহেতু একে অৱস্থা, সেয়েহে আজি আপোনালোকক কেইটামান এনেকুৱা কাম জনাম যিকেইটাৰ দ্বাৰা আপুনি লাভান্বিত হোৱাৰ লগতে স্বাৱলম্বীও হ'ব পাৰিব। সকলোখিনি ভালদৰে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নাম্বাৰ 1, আপোনালোক সকলোৱে চাগে বৰ্তমানৰ মুৰ্গীৰ বজাৰখনৰ বিষয়ে জানে। আমাৰ ইয়াত বৰ্তমান ব্ৰইলাৰ মাংসৰ দাম 280 টকা আৰু কয়লাৰ মাংসৰ দাম 320 টকা। আপোনালোকৰ নিজৰ নিজৰ ঠাইৰ মাংসৰ দামটো কমেণ্টত জনাব। অসমত যিহেতু অম্বুবাচী মেলা আহি আছে, তাৰ ফলত মাংসৰ দাম আৰু অধিক বৃদ্ধি হোৱাৰ চান্স আছে। বৰ্তমান অসমৰ মাৰ্কেটত মুৰ্গী বহু কমি গৈছে, যাৰ ফলত দিনক দিনে দাম বৃদ্ধি পাই গৈ আছে। যিমান পাৰে সোনকালে আপোনালোকে মুৰ্গীৰ পোৱালি ফাৰ্মত ভৰাই দিয়ক, যাতে অম্বুবাচীৰ সময়ত সেইবোৰ বেচিব পৰা হয়। আৰু যদি আপুনি পোৱালি অৱস্থাৰ পৰা মুৰ্গী পালন পদ্ধতি নাজানে, আমাৰ চেনেলত ভিডিঅ' বনাই থোৱা আছে, চাই ল'ব। এনেদৰে বৰ্তমান মুৰ্গী পালন কৰি অধিক লাভান্বিত হ'ব পাৰিব। নাম্বাৰ 2, কৰোনাৰ ফলত বিভিন্ন ঠাইত খাদ্যৰ নাটনিয়ে দেখা দিছে, যাৰ ফলত বাহিৰৰ বেপাৰীয়ে শাক পাচলি আদিবোৰৰ দাম বৃদ্ধি কৰি পেলাইছে। যদি আপোনাৰ ঘৰত মাটি এনেই পৰি আছে, তেতিয়াহ'লে বৰ্ষাকালীন বিভিন্ন ধৰণৰ খেতি আৰম্ভ কৰক। জিকা, ভেন্দি, পটল, পানীলাও, লেচেৰা, তিয়হ আদি বিভিন্ন ধৰণৰ খেতিৰ কাম আৰম্ভ কৰক আৰু নিজৰ নিজৰ ঠাইতে আপোনালোকে অতি সহজতে বিক্ৰী কৰক। ইয়াৰ ফলত বাহিৰৰ অধিক দামৰ খাদ্যবোৰ মানুহে খোৱা বাদ দি আপোনাৰ পৰা ক্ৰয় কৰিব, যাৰ ফলত কৰোনা সংক্ৰমণৰ পৰা মানুহ হাত সৰাৰ লগতে নিজৰ ঠাইত ফ্ৰেছ বস্তু খাবলৈ পাব, যাৰ ফলত আপুনিও লাভান্বিত হ'ব পাৰিব। নাম্বাৰ 3, যদি আপুনি কৰোনাৰ ফলত বাহিৰৰ কম টকাৰ প্ৰাইভেট চাকৰি বাদ দি নিজ ঘৰলৈ আহিছে, তেন্তে আপুনি কৰোনাক ধন্যবাদ জনাওক। কাৰণ বাহিৰৰ কোম্পানীত কম টকাত খাটি আনক ধনী কৰাতকৈ অসমত থাকি বিভিন্ন ব্যৱসায় আৰম্ভ কৰি নিজৰ লগতে আন 10জনক সংস্থাপন দিয়ক। যদি আপুনি প্ৰথমতে মাত্ৰ অলপ টকা খৰচ কৰি ছাগলীৰ ফাৰ্ম এখন আৰম্ভ কৰে আৰু তাত প্ৰথমতে কেইটামান লোকেল ছাগলীৰ সৈতে এটা ভাল বিটেল পঠা ছাগলী ৰাখি লোকেল ছাগলীবোৰক ক্ৰছ কৰে, এবছৰত আপুনি স্বাৱলম্বী হৈ পৰিব, তাকো নিজৰ দমত। ছাগলী পালনৰ বিষয়ে আমাৰ চেনেলত ভিডিঅ'বোৰ দি থোৱা আছে, ভিডিঅ'বোৰ চাই ল'ব। নাম্বাৰ 4, যদি আপোনাৰ ঘৰত মাটি এনেই পৰি আছে, তেতিয়াহ'লে আপুনি পুখুৰী বনাই বছৰত লাখ লাখ টকাৰ ব্যৱসায় কৰিব পাৰিব। পুখুৰীটো বনাওঁতে অলপ টকা ইনভেষ্ট কৰিব লাগিব যদিও আপুনি পুখুৰীৰ ওপৰত চাং পদ্ধতিত হাঁহ পালন কৰিলে হাঁহৰ বিষ্ঠাবোৰ পানীত পৰিব আৰু মাছৰ দানাৰ টকাও ৰাহি হ'ব, যাৰ ফলত হাঁহ আৰু মাছ দুয়োটা একেলগে বেছি অধিক টকা লাভ কৰিব পাৰিব। হাঁহ আৰু মাছ পালনৰ বিষয়েও আমাৰ চেনেলত ভিডিঅ' দি থোৱা আছে, ভিডিঅ'বোৰ চাই ল'ব। নাম্বাৰ 5, আপোনালোকৰ যদি মাটি কম আছে, তেতিয়াও আপুনি চিন্তা কৰিবলগীয়া নাই, কাৰণ এবিধ অধিক লাভদায়ক খেতি আছে যাৰ বাবে বেছি ঠাইৰ প্ৰয়োজন নহয় আৰু লাভো অধিক হয়। সেয়া হ'ল ভোট জলকীয়া খেতি। ভোট জলকীয়া খেতি আপুনি আপোনাৰ থকা ঘৰৰ চাৰিওফালৰ ভেটি নাইবা তামোল, কল আদি গছ থকা ঠাইৰ মাজে মাজে ৰুই অধিক টকা পাব পাৰে, কাৰণ ভোট জলকীয়া খেতিত সাৰ প্ৰয়োজন হয় আৰু ঠাইও কমকৈ লাগে। ভোট জলকীয়া খেতিও বৰ্তমান এক লাভদায়ক ব্যৱসায়। যদি আপুনি প্ৰায় 100ডাল ভোট জলকীয়া ৰুব পাৰে, তাৰ পৰা আপুনি ভাবিব নোৱাৰাকৈ লাভান্বিত হ'ব পাৰিব। কেৱল লাগিব নিজৰ দমত কাম কৰিব পৰাৰ সাহস আৰু কৰিমেই বুলি ভবা মনোভাৱ। আপুনি যদি নিজেই নিজক স্বাৱলম্বী কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাক স্বাৱলম্বী হোৱাত কোনেও বাধা দিব নোৱাৰে। যুৱশক্তিক জাগ্ৰত কৰক আৰু নিজৰ ঠাইতে থাকি নিজৰ লগতে 10জনৰ বাবে প্ৰেৰণাৰ উৎস হওক। যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এনেকুৱা ভিডিঅ' চাই থাকিবলৈ আৰু যুৱশক্তিক জাগ্ৰত কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।